আউটসাইড অফ ষ্টাম্পৰ বলে খেদি ফুৰিছে কিং কোহলীক। ইফালে বল ছুইং হৈ ভিতৰ সোমালেই খেলপথাৰৰ বাহিৰ হয় ৰোহিত শৰ্মা। এসময়ত টেষ্ট ক্ৰিকেটৰ ফেব ফ'ৰৰ শাসনত থকা কোহলীৰ প্ৰদৰ্শনত হতভম্ব অনুৰাগী। অৱসৰ আসন্ন নেকি দুই প্ৰবীণ ক্ৰিকেটাৰৰ। এনেকৈ প্ৰতিখন মেচতে পেভিলিয়নমুখী হ'ব নেকি বিশ্ব ক্ৰিকেটৰ শ্ৰেষ্ঠ বেটছমেন বিৰাট কোহলী আৰু ৰোহিত শৰ্মা। ক'ত হেৰাল দুয়োগৰাকী ভাৰতীয় শ্ৰেষ্ঠ বেটছমেনৰ ফৰ্ম। এই দুগৰাকী মহান খেলুৱৈৰ কথা যেতিয়াই কোৱা হয় তেতিয়াই দুয়োগৰাকী ক্ৰিকেটাৰক ইতিহাসৰ মহান ক্ৰিকেটাৰৰ তালিকাত স্থান দিয়া হয়। তেনেদৰে ৰোহিত কোহলীয়েও ধাৰাবাহিকভাৱে নিজৰ সামৰ্থ্য প্ৰমাণ কৰি ৰাখিছে। ইফালে এসময়ত টেষ্ট ক্ৰিকেটৰ ফেব ফ'ৰৰ শাসনত থকা কোহলীৰ বিগত 4 বছৰত টেষ্ট ক্ৰিকেটত তেওঁৰ ফৰ্ম দেখি অনুৰাগীসকল হৈছে হতভম্ব। 2020 চনলৈকে টেষ্ট ক্ৰিকেটত শতকৰ ক্ষেত্ৰত কোহলীয়ে ফেব ফ'ৰৰ ভিতৰত আগবাঢ়ি আছিল। কিন্তু বিগত 4 বছৰত কোহলীৰ প্ৰদৰ্শন ইমানেই হ্ৰাস পাইছে এতিয়া তেওঁ ষ্টিভ স্মিথ, কেন উইলিয়ামছন আৰু জো ৰুটতকৈ পিছ পৰি আছে। এটা সময়ত দুয়োজন বেটছমেনে যিকোনো দলৰ বিৰুদ্ধে ৰানৰ পাহাৰ গঢ়িবলৈ সক্ষম হৈছিল। বিপক্ষৰ বলাৰৰ বাবে মূৰৰ কামোৰণি হৈ পৰা সেই দুজন বেটছমেনকে এতিয়া বলাৰে সহজেই কৰিব পাৰে বশ। এই দুয়োজন বেটছমেন শেহতীয়াকৈ 3খন টেষ্ট মেচত নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ মাটিত ব্যৰ্থ হোৱাৰ পাছতে এতিয়া অষ্ট্ৰেলিয়াৰ মাটিতো ব্যৰ্থ হৈছে। বিৰাট কোহলীয়ে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমখন টেষ্ট মেচৰ দ্বিতীয় ইনিংছত শতকীয় এটা ইনিংছ খেলাৰ বাদে কোনো এখন মেচতে ডাঙৰ ইনিংছ খেলিব পৰা নাই। আনহাতে ৰোহিত শৰ্মায়ো খেলিব পৰা নাই কোনো ডাঙৰ ইনিংছ। উল্লেখ্য যে 2024 চনত বিৰাট কোহলীয়ে খেলিছে মাত্ৰ 6খন টেষ্ট মেচ। এই 6খন মেচত কোহলীৰ গড় মাত্ৰ 26.64 ৰান। এদিনীয়া মেচত এই বৰ্ষটোত কোহলীৰ গড় 19.33 আৰু টি20 ক্ৰিকেটত গড় 18। আনহাতে ৰোহিত শৰ্মাই নিউজিলেণ্ডৰ বিৰুদ্ধে নিজ গৃহভূমিতেই টেষ্ট মেচত যিদৰে ৰান সংগ্ৰহৰ বাবে সংগ্ৰাম কৰি ৰাখিছে ঠিক তেনেদৰে অষ্ট্ৰেলিয়াতো সংগ্ৰাম কৰিছে। এডিলেইডত দ্বিতীয়খন টেষ্ট মেচত ৰোহিতৰ বেটৰ পৰা আহে মাত্ৰ 3 আৰু 6 ৰান। গাব্বাত অনুষ্ঠিত তৃতীয়খন টেষ্ট মেচত তেওঁ বেটিং কৰিবলৈ আহে যদিও বৰষুণৰ বাবে মেচখন স্থগিত ৰাখিবলগীয়া হয়। বৰষুণৰ আগমুহূৰ্তলৈকে 6টা বল খেলে যদিও কোনো ৰান সংগ্ৰহ কৰিব পৰা নাছিল ভাৰতীয় অধিনায়কগৰাকীয়ে। ইয়াৰ লগতে অষ্ট্ৰেলিয়াত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফিত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰদৰ্শন দেখি ৰোহিত শৰ্মাৰ অধিনায়কত্বৰ ওপৰতো প্ৰশ্ন উত্থাপিত হৈছে সৰ্বত্ৰে। ৰোহিত বিৰাটৰ এই প্ৰদৰ্শন দেখি কোটি কোটি অনুৰাগীৰ মাজতো প্ৰশ্ন উত্থাপিত হৈছে। টেষ্ট ক্ৰিকেটত দুয়োগৰাকী প্ৰবীণ ক্ৰিকেটাৰৰ কেৰিয়াৰ সমাপ্ত হোৱাৰ দিশে নেকি? স্পৰ্টছ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।